আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে। চ' আজি আহিছোঁ আপোনাৰ সন্মুখত বহুত দিন মূৰত নতুন এটা ভিডিঅ' লৈ। চ' আজিৰ এই ভিডিঅ'টোত গুৰুত্বপূৰ্ণ কিছুমান টিপছ দিয়া হ'ব। চ' সেই টিপছবিলাক যদি আপোনালোকে যদি মানিব পাৰে মানে তেনেহ'লে আপোনালোকৰ ফাৰ্মত কেতিয়াও লছ নহয়। আৰু আপোনালোকে যদি ফাৰ্ম দিব বিচাৰি আছে বা দিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব আৰু কোনো ধৰণৰ সমস্যাই নহ'ব। চ' আপোনালোকে ভিডিঅ'টো চাব লাগিব ফাৰ্ষ্ট। চ' আপোনালোকে এই ছাগলীবিলাক দেখি আছে, এই ছাগলীবিলাক হৈছে লোকেল ছাগলী। আৰু কি ছাগলী পুহিলে আপোনালোকৰ বেমাৰ আজাৰটো কম হয় আৰু লাভদায়ক হয়। অন্যান্য বহুত ছাগলী আছে, মানে বেটেল, তাৰপিছত তোতাপুৰী, যমুনাপাৰী, বহুত আছে। এনেকুৱা ধৰণৰ ছাগলী আপোনালোকে ফাৰ্ষ্টতে নল'ব, কাৰণ এইবিলাক ছাগলীৰ বেমাৰ আজাৰটো যথেষ্ট বেছি হয়। আৰু এইবিলাক ছাগলীয়ে ঠাণ্ডাটো সহ্য কৰিব নোৱাৰে, যিহেতুকে সেইবিলাক ছাগলীৰ বেমাৰ আজাৰটো অলপ বেছি হয়। সেইকাৰণে আপোনালোকে কি কৰিব, পাৰিলে লোকেল ছাগলীলৈ ফাৰ্ম দিয়ক। ইয়াত অলপ মানে দামটো কম পোৱা গ'লেও এইটো লাভদায়ক হয়, কিয়নো এইটোত বেমাৰ আজাৰটো কম হয়। বেমাৰৰ ওচৰত বেমাৰত খৰচ কম গ'লে, তাৰপিছত ধৰক আপোনালোকৰ পোৱালিটো সমানে দিয়ে, দুটাকৈ পোৱালি দিয়ে। চ' এনেকুৱা আৰু এইটোৰ যিটো মুখৰ ৰুচি বহুত ভাল থাকে। মই যিহেতু পালি আছোঁ বা পালন কৰি আছোঁ, মই গম পাওঁ ইয়াৰ বিষয়ে। আৰু ইয়াত এটা পোৱালি আছে, খুব কম সময়ৰ ভিতৰত এই ছাগলীৰ পোৱালিটো দেখিছে আপোনালোকে, খুব সুন্দৰ হৈছে, ঠিক আছে। আৰু এই ছাগলীটো কোৱা ছাগলীটো বহুত খায়, দুয়োটা খায়। কেনেকুৱা খাই আছে আপোনালোকে চাইছে বাৰু। সেইকাৰণে আপোনালোকক কওঁ যে আপোনালোকে যদি ফাৰ্ম দিব বিচাৰে তেনেহ'লে লোকেল ছাগলীলৈ ফাৰ্ম দিয়ক। আৰু লোকেল ছাগলী ভাল জাতৰ ছাগলীলৈ ফাৰ্ম দিয়ক। আৰু ছাগলীৰ কাৰণে এটা ঘৰ সাজক। তাৰপিছত আপোনালোকে ঘাঁহ লগাওক। ঘাঁহ লগোৱাৰ ক্ষেত্ৰত আপোনালোকে যিকোনো ধৰণৰ ঘাঁহ লগাব পাৰে। চ' যিটো বিজনেছ যিটো আপোনালোকে কৰিব বিচাৰে, সেইকাৰণে আপোনালোকে কি কৰিব, নেপিয়াৰ ঘাঁহটো লগাই দিব। কাৰণ আপোনালোকৰ যেতিয়া বিজনেছ লেভেলত যেতিয়া আপোনালোকে ফাৰ্ম দিছে, তেনেহ'লে আপোনালোকে এই নেপিয়াৰ ঘাঁহটো লগাব লাগিব। তাৰ বাহিৰে যদি অন্য ঘাঁহ সিঁচে বুনে, তেনেহ'লে তাৰ পৰা ইমান এটা প্ৰফিট নাপাব। সেইকাৰণে আপোনালোকে এই নেপিয়াৰ ঘাঁহটো লগাব। ফাৰ্ম যিসকলে দিব বিচাৰে, যিসকল ফাৰ্ম দিব নিবিচাৰে, এনেই দুই একটা ছাগলী পোহে, তেনেহ'লে সেইসকলৰ বাবে নালাগে। চ' এইখিনিয়ে আছিল। আৰু আপোনালোকে দেখি আছোঁ কিমান মুখৰ ৰুচি হয় এইটোৰ। চ' দেখি আছে দেখিছে আপোনালোকে, খালি মোটাটো থৈ দিছে, ইয়াৰ শিপাটোহে থৈ দিছে ঘাঁহৰ। এইটো কাচলা ঘাঁহ বুলি কোৱা হয়। দেখিছেনে আপোনালোকে, খালি ইয়াৰ মোটাটো অথবা শিপাটোহে থৈ দিছে, আৰু বাকীখিনি চব খাইছে। মুখৰ ৰুচি, আৰু এইটো শিপাটো খাই আছে যেন লাগিছে। চ' এনেকুৱা ছাগলী পুহিলে ভাল জাতৰ ছাগলী পুহিব লাগে। ভাল জাতৰ ছাগলী লোকেল ছাগলী লওক, ভাল জাতৰ অলপ মূৰা তাজা, এনেকুৱা শকতাৱত, আৰু মুখৰ ৰুচি কেনেকুৱা এইটো চাব লাগিব। নেক্সটত আপোনালোকক আৰু নতুন ভিডিঅ' লৈ আহিম। আপোনালোকে বহুত দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব নিয়মিত ভিডিঅ' পাবলৈ। চ' এতিয়াৰ পৰা আপোনালোকক নিয়মিত ভিডিঅ' দিম বুলি আশা কৰিছোঁ। চ' বহুত আপোনালোকৰ বিদায় দিছোঁ। বাই বাই।